খবৰ আপোনালোকৰ মোৰ চেনেল ক্লাউড ক্ৰিষ্টেললৈ আপোনালোকক স্বাগতম জনালোঁ আকৌ এবাৰ। আজিতো বতৰটো ভাল, বৰষুণো দি আছে অলপ অলপ, কিন্তু গৰমটো কমা নাই। গৰমটোতো আছেই তেনেকুৱাই, কিন্তু বৰষুণটো দিছে যদিও অলপ ভালেই লাগিছে। এতিয়া গা ধুই আহিলোঁ আৰু বনাওঁ। আইতাই কিবা অলপ লৈ আহিছিলে, চ' সেইটোকে বনাওঁ আৰু। চ' ব'লকচোন আইতাই কি আনিছে আৰু মই কি বনাওঁ আজি আপোনালোকৰ লগত ভাবিলোঁ শ্বেয়াৰ কৰি দিওঁ কি বনাই আছোঁ। চ' ব'লক ভিডিঅ'টো চাব অন্তলৈকে। আপোনালোকে বাৰু এইটো কচু খায়নে? মই খুব এটা ভাল নাপাওঁ, কিন্তু আইতাৰ কাৰণে খাব লাগিব, কাৰণ আইতাই আনিছে আৰু মানে অলপ ব্লাডৰ প্ৰব্লেম হৈছে, চ' এইটো কাৰণে খাব লাগে। তো এতিয়া এইটো মই বনাম, তো ব'লকচোন চাওঁ কেনেকৈ বনাই আছোঁ। মই এনেকৈ কাটি লৈছোঁ গোল গোলকৈ, আৰু এইটো মানে আইতা আৰু মায়ে মানে বৈ ফালে আগতে শুকাই থৈ দিছিলে, সেইটো কাৰণে মই এতিয়া ৱাশ্ব কৰা নাই, কাৰণ আকৌ ৱাশ্ব কৰিলে ধৰিব বুলি কৈছে। চ' সেইটো কাৰণে এতিয়া ৱাশ্ব কৰা নাই, মই ফ্ৰিজত থৈ দিছিলোঁ ধুই ফালে শুকোৱাৰ পাছত। আৰু তাৰ কাৰণে বেছি একো প্ৰয়োজন নাই আমাৰ সামগ্ৰী। জলকীয়া লৈছোঁ 3টা, তেনেকৈ কম বেছি কৰি ল'ব। আৰু পিঁয়াজ এটা মিডিয়াম চাইজৰ লৈছোঁ, আৰু নহৰু কেইফুটমান লৈছোঁ। আৰু এটা বিশেষ বস্তু লৈছোঁ, মানে মোৰ মনত পৰিলে, মই ভাবিলোঁ কচুৰেচোন খাই বহুতে, বিশেষকৈ বেংগলীবিলাকে খায়। চ' সেইকাৰণে মই বহুত বেছি দুখিত, কাৰণ ভিডিঅ' ক্লিপটো মাজতে ডিলেট হৈ গ'ল। চ' সেইকাৰণে মই আহিব লগা হ'ল মাজতে ক'ব আপোনালোকক। মানে বিশেষ বস্তুটো যিটো কৈছিলোঁ, সেইটো আছিলে যিটো শুকান মাছ বামী মাছৰ থাকে, সেয়া আছিলে মোৰ তাত। এটা পিচ আছিলে ডাঙৰ, চ' সেইটোকে মই কাটি ফালে গৰম পানীত তিয়াই থৈছিলোঁ, আৰু সেইটোৱে মই এড কৰিছোঁ। মই এইটো পেনটো দি দিছোঁ গেছত, আৰু সৰিয়হৰ তেল দি দিছিলোঁ। সেইটো মই প্ৰায় 2 চামুচমান দিছোঁ, আৰু গৰম হ'বলৈ এৰি দিছোঁ। ইয়াত মই ফাৰ্ষ্ট যিটো শুকান মাছ আছে, মই সেইখিনি আগতে ইয়াতে ভাজি ল'ম পিঁয়াজত। আৰু যিখিনি নহৰু আছিলে সেইখিনি এড কৰি দিম। সেইখিনি অলপ সময় মই কালাৰটো পিঁয়াজৰ চেঞ্জ হোৱালৈকে ফ্ৰাই কৰিম। বেছি ৰঙচুৱাও নকৰোঁ, কাৰণ মই আকৌ শুকান মাছখিনিৰ লগত যিহেতু ভাজিব লাগিব, গতিকে মই বেছি ৰঙচুৱাও নকৰোঁ, অলপ ফ্ৰাই কৰি যিখিনি আছিলে শুকান মাছ সেইখিনি মই এতিয়া এড কৰিম। খুব কম পৰিমাণে লৈছোঁ, কাৰণ ইমান বেছি ভাল নালাগে। অলপ চেণ্টটো স্মেলৰ কাৰণে মোৰ ভাইটিও নাখায়, আৰু লগতে হাজবেণ্ডেও নাখায়, কিন্তু বনাইছোঁ আৰু আইতাহঁত আছে খাব পাৰিব। সেয়াত মইতো ভালকৈ যিটো স্মেল আছে শুকান মাছৰ, যাতে এইটো গুচি যায়, তেতিয়ালৈকে মই এইটো অলপ ভাজি ল'ম। মই প্ৰায় 3 মিনিটমান ভাজি ল'লোঁ। এতিয়া অলপ গোন্ধটোও গৈছে, যিটো স্মেল থাকে। এতিয়া মই ইয়াত মছলাখিনি বাকী এড কৰি দিম। চ' নিমখ দিছোঁ মই 1 টেবুলস্পুন, পিছত লাগিলে এড কৰি দিম আৰু আপোনালোকে সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব। জিৰা পাউডাৰ মই লৈছোঁ 1/2 টেবুলস্পুন, আৰু ধনিয়া পাউডাৰো লৈছোঁ 1/2 টেবুলস্পুন, হালধি লৈছোঁ চেম 1/2 টেবুলস্পুন, আৰু অলপ ৰেড চিলি পাউডাৰো দি দিছোঁ। এইটো মই কেঁচা জলকীয়া দি দিছোঁ যিহেতু, সেইটো কাৰণে মই এইটো 1/2 টেবুলস্পুন দিছোঁ। আপোনালোকে যদি জ্বলা বেছি খায় তেন্তে এড কৰিব পাৰে। কেঁচা জলকীয়াখিনি দি দিম এতিয়া। মই গেছটো এতিয়া ল' ফ্লেমত থৈ দিছোঁ, মানে বেছি ফ্ৰাই হৈ গৈছে, কাৰণ মই হাই ফ্লেমতে ভাজিছিলোঁ। এতিয়া মই ইয়াত কচুখিনি এড কৰি দিম। কচুখিনি এড কৰি দিছোঁ, এইটো মই এতিয়া ভালকৈ মিক্স কৰি ল'ম। আৰু ল' ফ্লেমত মই এইটো অলপ সময় ইয়াত থৈ দিম, যিহেতু যিখিনি পানী থাকে কচুৰ পৰা যিখিনি ওলাব,
সেইখিনি পানী যাতে এৰি দিয়ে। আৰু তুমি চাওক একেবাৰে কমি অকণমানি হৈ গৈছে, আৰু কমিব এতিয়াও, আৰু বহুত সময় আছে কমিবৰ কাৰণে। ধুনীয়াকৈ এতিয়া ইয়াত মই ভালকৈ মিক্স কৰি ইমান টাইম মই ইয়াক ল' ফ্লেমত থৈ দিছিলোঁ যাতে আৰু কমিব। ত' Back from the dead. ৰেডি, কালাৰটো চেঞ্জ হৈ গৈছে, এইটো ক'লা কফি বুলি কয়, সেইকাৰণে এনেকুৱা ক'লা। আৰু তেলটো ছেপাৰেট হৈ গৈছে, আৰু গোন্ধটো যিটো আছিলে শুকান মচুৰ সেইটো একেবাৰে নাইকিয়া হৈ গৈছে, কাৰণ ইয়াক ইমান টাইম ভাজিছোঁ যিহেতু। আগতে মই অলপ ইয়াত নেমুৰ ৰস ফেটি দিম, যাতে যদি ধৰিবলগীয়া আছে তেন্তে নধৰা হৈ যাব। আৰু এতিয়া বনাম মই অমিতাৰ খাৰ, একেবাৰে জীৱনত প্ৰথমবাৰ ট্ৰাই কৰিম। চ' বলক ষ্টাৰ্ট কৰোঁ। কাৰণেতো প্ৰথমতে লাগিব আমাক অমিতা আৰু লাগিব দাইল, যিহেতু মচুৰ দাইলেৰে বনাম। এয়া মচুৰ দাইল মই ধুই ভিজাই থৈ দিছোঁ। সৰিয়হৰ তেল এড কৰি দিম, বেছি নালাগে খাৰত তেল এড কৰিব। গৰম হৈ গৈছে তেলটো, ইয়াত মই পিঁয়াজ কাটি ৰাখিছিলোঁ একেবাৰে সৰু চাইজৰ, কাৰণ ইয়াত পিঁয়াজ বেছি দৰকাৰ নহয়। চ' সেইটো কাৰণে মই পিঁয়াজ সৰুটো দিছিলোঁ, এড কৰি আছোঁ। আৰু কাটি ৰখা কেঁচা জলকীয়া, আমি ইয়াত জলকীয়া পাউডাৰ এড নকৰোঁ মই, ত' কেঁচা জলকীয়া এড কৰিছোঁ। আৰু আপোনালোকে জ্বলা কম বেছি কৰিব পাৰে। সেইটো অলপ ভাজি ল'ম, কালাৰটো যাতে অলপ চেঞ্জ হৈছে, ৰঙচুৱা হৈছে। ত' এতিয়া মই ইয়াত নিমখ এড কৰিম। ইয়াত একেবাৰে মছলাৰ প্ৰয়োজন নাই। ইয়াত নিমখ মই 1.5 টেবুল স্পুন দিছোঁ, আপোনালোকে সোৱাদ অনুসৰি দিব। আৰু খাৰত হালধি নিদিয়ে, কিন্তু আইতাই কৈছিলে যে অলপ দিলে একো নহয়, কালাৰটো ভাল নহয়, নহ'লে হোৱাইট টাইপ হৈ যাব। চ' মই একেবাৰে একদম 1 পিঞ্চ হালধি দিছোঁ। আৰু ইয়াত মই এতিয়া যিখিনি দাইল মই ধুই থৈ দিছিলোঁ মচুৰ দাইল, সেইখিনি মই এড কৰিম। এতিয়া এইখিনি মই গোটেইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া ইয়াত কৰিবলগীয়া একো নাই, ইয়াত জাষ্ট মই 2 গিলাচ পানী এড কৰিম। আৰু এতিয়া ইয়াত বইল হ'বলৈ এৰি দিম। আপোনালোকে আৰু অলপ পানী এড কৰিব পাৰে যদি মানে বেছি বিচাৰে পানী পাতল টাইপ। চ' সেইটোৰ কাৰণে মই অলপ গাখীৰ 10 মিনিট মই ইয়াক সিজিবলৈ দি দিওঁ, তেতিয়ালৈকে অমিতাটো সিজি যাব ধুনীয়াকৈ। আৰু ৰেডি ছাৰ্ভ কৰিবৰ কাৰণে ইয়াত মই এতিয়া ফ্ৰেছ ধনিয়া কেইটামান কাটি এড কৰিম। আমাৰ খাৰু ৰেডি, অমিতাৰ খাৰ। মাছ মাংস ইমান খাবতো মন নাযায় নহয় জানো, খাৰ আদি এইবিলাক খালে অলপ ভাল লাগে। আৰু খাৰ যিহেতু মই খাওঁ সৰুৰ পৰাই, আইতাই বনাই বহুত ধৰণৰে খাৰ, কিন্তু মই মানে কেতিয়াও ট্ৰাই কৰা নাছিলোঁ, প্ৰথমবাৰ ট্ৰাই কৰিলোঁ, যদিও খাবলৈ খুবেই সোৱাদ হৈছে। চ' আপোনালোকে যদি বনোৱা নাই, মই যেনেকৈ বনাইছোঁ বনাই চাবচোন এবাৰ, খাব ভাল লাগে খাই। আৰু গৰমত যিহেতু খাই খুবেই ভাল লাগে। চ' ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু কমেণ্টত জনাব আপোনালোকৰ কেনেকুৱা লাগিছে। চ' আজিলৈ এৰিছোঁ, বাই বাই।